हेलो फ्रेंड्स मैं वंदना और आपन सकलोके पुनर्बाৰৰ বাবে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বিবি লাইফষ্টাইললৈ পুনৰবাৰ আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো এটা DIY আৰু এই DIY টো বনাবলৈ আমাক লাগিব এটা কাঁচৰ বটল সাধাৰণতে এই ধৰণৰ বটলসমূহ আমি পেলাই দিও আসলে এই ধৰণৰ বটলসমূহ আমি ধুনিয়াকৈ যদি তৈয়াৰ কৰি লওঁ এটা ধুনিয়া ফুলদানি হয় আৰু ইয়াত আমি ধুনিয়াকৈ যিসমূহ আমাৰ সজীৱ ফুল থাকে সেই ফুলসমূহ থব পাৰো বা প্লাষ্টিকৰ যিসমূহ ফুল আছে সেই ফুলসমূহ থব পাৰো আৰু ইয়াৰ বাবে আমাক বহুত বেছি বস্তুৰ প্ৰয়োজন নহয় লাগিব কেটামান চাউল অকমান ফেব্ৰিকল আৰু যদি কালাৰ আছে অকনমান কালাৰৰ প্ৰয়োজন হ'ব তেন্তে বলক ভিডিওটো অকনমানো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব আৰু লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইয়াৰ বাবে মই লৈছো এই চাউলখিনিত মই বিভিন্ন ধৰণৰ কালাৰ কৰি লৈছো ৰঙা হালধীয়া সেউজীয়া আসলতে আপোনালোকে যি ধৰণৰ কালাৰ দিব বিচাৰে সেই ধৰণৰ কালাৰো দিব পাৰে এটা ৰং দিলে এটা ৰঙো ব্যৱহাৰ কৰিব পাৰে মই প্ৰথমতে কেটামান বাটিত অলপ চাউল লৈ লৈছো আৰু তাত বিভিন্ন ধৰণৰ কালাৰ কৰি দিছো দি পেলাই মই শুকাব দিছো ইয়াৰ পিছত মই এইখিনি সম্পূৰ্ণকৈ মিক্স কৰি লৈছো আৰু লৈছো ফেব্ৰিকল আৰু লৈছো এটা অকমান পানী লৈছো আৰু এই বটলটো লৈছো এতিয়া আমি এইখিনি ধুনিয়াকৈ বনাম প্ৰথমতে এটা বাটিত অকনমান পানী লৈছো আৰু ফেব্ৰিকখিনি মই ইয়াত মিক্স কৰি দিম আৰু এতিয়া এইখিনি ভালকৈ মিহলাই লম অকনমান পানী দিছো মই বহুত বেছি নহয় একদম অকনমান দিব নহলে বহুত বেছি আঠাৰ প্ৰয়োজন হৈ যায় আৰু ভালকৈ অকন পানী মিক্স নকৰিলে ভালকৈ আঠাটো লাগি নধৰে একদম অকনমান মিক্স কৰিব বহুত বেছি নহয় অলৰেডি এটা ব্লু কালাৰ জেমাৰ বটল আছে মই কালাৰ কৰিছো এতিয়া মই এটো কালাৰ কৰিম যদি কালাৰিং নহয় কাৰোবাৰ অকল প্লেন বটল হয় তেতিয়া হলে অকনমান কালাৰ কৰি লব যাতে দেখিবলৈ ধুনিয়া হয় এইখিনি ভালকৈ প্ৰথমতে আঠাখিনি লগাই লম আৰু অলপকৈ আঠাটো দি পেলাই অলপকৈ দি যাব নহলে কি হয় এফালে আঠাখিনি দিওতে সেইফালে দিওতে কোনোবাখিনিত লাগে আৰু কোনোবাখিনিত নলগা হৈ যায় সেইবাবে মই অলপ প্ৰথমতে আঠা দি লৈছো আৰু ইয়াতে এনেকে কালাৰিং কৰি থৈ যোৱা যিখিনি চাউল আছে সেইখিনি মই দি থৈ গৈছো এতিয়া পুনৰ এইখিনিত মই আঠা লগাম আৰু পুনৰ অলপ সময় চাউলখিনি দি যাম এনেকৈ গুটেখিনি কৰিলে হ'ব কাৰোবাৰ যদি বটলটো প্লেন থাকে তেতিয়া হলে কালাৰ কৰি লব যিকোনো কালাৰ কৰি লব মোৰ যেহেতুকে অলৰেডি কালাৰিংয়ে হয় গ্ৰীন কালাৰ সেইবাবে মই কালাৰ কৰা নাই আৰু কালাৰ খুব ইজি হয় খুব সহজতে বনাব পাৰে আৰু বহুত বেছি বস্তুৰ প্ৰয়োজন নহয় আমাক ধুনিয়াকৈ লাগি গৈছে এতিয়া মই গুটেখিনি এনেকৈ আঠা লগাই পেলাই মই চাউলখিনি লগাই দিম মোৰ বটলটো ধুনিয়াকৈ ৰেডি হৈ গৈছে আসলতে এতিয়া মই এইখিনি বটলটো এঘণ্টামান ৰ'দত শুকাব দিম আৰু যিখিনি ঠাইত লগা নাই সেইখিনিত মই পিছত অলপ আঠা লগাই চাউলখিনি লগাই দিম ধুনিয়াকৈ ফুলৰ পটটো ৰেডি হৈ গ'ল মই আঠা আৰু কালাৰ চাউলৰ যিখিনি ৰঙীন কালাৰ আছিল সেইখিনি কালাৰ কৰাৰ পিছত মই 2 ঘণ্টা সময় ৰ'দত থৈ দিছিলো আৰু ৰ'দত থৈ লৈ আহিছো আনাৰ পিছত এতিয়া মই পটটোত প্লাষ্টিকৰ ফুলেৰে ধুনিয়াকৈ সজাই ৰাখিছো দেখিছেনে কি ধুনিয়া লগা হৈছে
আপোনালোকে এই ধৰণে বনাব পাৰে ইয়াত সজীৱ ফুলো থব পাৰে যেহেতুকে গৰমৰ দিন মই সেইভাবে সজীৱ ফুল নানো সোনকালে মোহাৰি যায় আৰু সেইভাবে মই প্লাষ্টিকৰ ফুল সজাইছো আপোনালোকৰ যদি মোৰ এই DIY টো চাই ভাল লাগিছে তেতিয়াহলে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানে অন্য এটা ভিডিঅ' সৈতে পুনৰ লগ পাম ধন্যবাদ